Well, মই বুজি নাপাওঁ মানুহ এটা ৰিলেশনশ্বিপত থকাৰ পিছত আন এটা ৰিলেশনশ্বিপত কেনেকৈ সোমাই পৰে যদি আপুনি সেই ৰিলেশনশ্বিপটোত হ্যাপি নহয় তেতিয়াহ'লে আপুনি আপোনাৰ পাৰ্টনাৰক কৈ দিয়ক Well, এনেকুৱা হ'ব পাৰে যেটো ৰিলেশনশ্বিপত আপুনি আছে যেটো আপোনাৰ এক্সিস্টিং ৰিলেশনশ্বিপ সেই ৰিলেশনশ্বিপটোত হয়তো বহুত বস্তু মিসিং আৰু সেই যি বস্তুবোৰ মিসিং হৈ থাকে সেই মিসিং বস্তুবোৰ যদি আপুনি বেলেগ এজন মানুহ বা বেলেগ এজনী মানুহৰ পৰা পায় তেতিয়া অটোমেটিক্যালি আপোনাৰ এট্ৰাকশনটো আহি যায় সো যি মিসিং ফ্যাক্টৰ আপোনাৰ ৰিলেশনশ্বিপত থাকে যিবোৰ ভয়েড আছে সেইবোৰ ক্লিয়াৰলি আপোনাৰ পাৰ্টনাৰক কওক কাৰণ আপোনাৰ ৰিলেশনশ্বিপত যদি কিবা মিসিং আছে সেই মিসিং ফ্যাক্টৰ যদি আপোনাক বেলেগ এজন মানুহে দিয়ে বা বেলেগ এজনী ছোৱালীৰ পৰা আপুনি পায় তেতিয়াহ'লে অটোমেটিক্যালি আপুনি সেই ৰিলেশনশ্বিপটোলৈ ঢাল খাই যাব সো ইটস বেটাৰ যে আপুনি ক্লিয়াৰলি আপুনি আপোনাৰ পাৰ্টনাৰক কওক যে আপুনি কি বিচাৰে অৰ এলছ ইফ ইউ আৰ নট হ্যাপি straightly কৈ দিয়ক that I want to walk out of this relationship কাৰণ তোমাৰ আৰু মোৰ মাজত এটো ডিফাৰেন্স আছে মই এজন পাৰ্টনাৰৰ পৰা এটো বিচাৰো আৰু তুমি এটো দিব নোৱাৰা তেতিয়া কাৰো heartbreak নহয় so please never ever cheat on anybody